দেখ গাইছ মই অলপমান গেম চেম খেলে কিনে লোক ইও খাই আছে পইচাটো 70 টকা এতিয়া গৈ দিলো মই কি এটা চিনা চাই আছে মানে তাক ভাত দিবা লাগে Hey guys, back to my YouTube channel. কেন সব আছে হয় গাইছ মই মৰম আপোনালোকৰ হিচি গাইছ আৰু গাইছ আজি হিচি ডেটটো জানে মই 100 নতুন বছৰ পৰিবে 132 দিন আছে মই 115 বা 120 দিন চ্যালেঞ্জ করছো সদায় ভিডিও দিয়া আজি হৈছে ডেটটো আৰু এতিয়া মানে মই উৎস বই দেখা নাই তাক 12:30 হইতে আৰু মই একবাৰ মিছা কলে 12:30 মই টাইমটো আপোনাক দেখাই দাও এসাক 12:26 হসি মই পতত মুখখান ধুই আৰু গাইছ মুখ চুখ ধুই কিনে মজাকে আমি মাউন্টেন ডিউটা মই উলাই নিলো মানে কোন পগলা আবার এনেকুৱা যি মুগাত ধুই কিনে ডাইৰেক্ট ঠাণ্ডাই খাই হয় গাইছ মই খাও হেতু ঠাণ্ডাই খাম লাইন আছে মাত্ৰ এফালে ঠাণ্ডাটো থৱাই আছে এফালে মোবাইল চাৰ্জত দিম হে গলি আৰু এফালে গেম খেলি আছো দেখ গাইছ মই অলপমান গেম চেম খেলে কিনে লোক পাই আছো আৰু গাইছ গেম চেম খেলে কিনে চাবা এতিয়া 2:39 হলাক আৰু এতিয়া মই গা ধুব যাম গা ধুই কিনে লোক পাই আছো মানে নলবা ভাত চাত খাব লাগে না এতিয়া আকলাই আছো এতিয়া ভাত চাত খাও এতিয়া গাটো ধুই আৰু মই আৰু গাইছ মই যাছে মাত্ৰ ভাত খাই ললো মই মানে ভাত খোৱাৰ আগত আমাৰ কুকুৰটোক মাতছিলো সি নাই লাগ এতিয়া ভাত খাওয়া যেতিয়া মই খাবা ধৰছো তেতিয়া সি আসি এতিয়া আহি কিনে চাহ দেখছি না চাই আছে মানে তাক ভাত দিবা লাগে মোৰ এনে খাওয়া লোৱা হৈছে এতিয়া তাকে সানি আছো ভাতকেইটা মজাকে তাক দি ল ৰ'ব আৰু গাইছ এক ভাত চাত দি কিনে খালাক খাই কিনে এতিয়া ঘুমাইছি এতিয়া একদিন নহব না আৰু আছেতো আমাৰ চাহ এতিয়া ৰখি আছে এইকেইটা কৈতিয়া দিবা লাগিব তাৰে কাৰণে মই এতিয়া মজাকে চাপৰ নিওঁ চাপৰ নি কিনে সিহঁতক দিওঁ সিহঁতৰ টাইম হৈছে মানে খাবা তাৰে কাৰণে মজাকে চাপৰটো লৈ লওঁ ৰ'ব মই তো লৈ লওঁ লৈ কিনে সিহঁতকো দিওঁ দি পিছতে শান্তি হ'ব মানে মোৰ আৰু গাইছ মজাকে ছাগালকেইটাক দি ললো ছাগালকেইটাতো ছাগালে বাৰু চাপৰ খায় দেখছি আমাৰ আপাক আমাৰ ইও খায় ইও খাই আছে মানে ই মানে এন্তলতে এনেকৈ খাওঁতে অভ্যাস হৈ গৈছে আৰু ইও খাই এতিয়া এনতে মজাকে খাই লওক আৰু ভিতৰত যাওঁতে এটা কথা আছে কালি যে মই শ্ব'টোক গৈছিলোঁ গাইছ শ্ব'টোত মানে ঠিকেই আছে বাকী বেয়া হোৱা নাই মানে পইণ্টটো মই 7.5 যদি মই হিচাপ কৰিছিলোঁ 8 বা 7 মই যদিও হেৰি কৰিলোঁ তেতিয়াহ'লে মই মানে অলপমান পাৱাৰ চান্স আছিল কিন্তু মই কচম পাহৰি গৈছিলোঁ 7.5 যদি থাকে মই মানে সেইকাৰণে ডাইৰেক্ট 7 8 আৰু 9 এনেকৈ ভাবিছিলোঁ নম্বৰটো যদি মই মাজতো ড্ৰপ এনেকৈ লিখি দিলোঁ হয় কিন্তু পালোঁ মই ভাবিছিলোঁ 7ৰ পৰা 8ৰ ভিতৰত কিবা এটা হ'ব একো নাই লাকত নাছিল বাৰু একো নাই পিছে নেক্সট টাইম যদি বিগ বছ ৰাকেশ দেৱাত যদি মাতে তেতিয়া তাতেও যাম একদম ধামাকা ভাল লাগব আৰু গাইছ কালি যোনগিলা মানে যোনগিলা ডাইৰেক্ট কথা কৈছোঁ মানে সেইগিলাখান ডাইৰেক্ট ভিডিঅ'তে হেৰি সেইটো আৰু মই এনেকৈ ডাইৰেক্ট কথা নকওঁ ভিডিঅ'ৰ কাৰণে কৈছোঁ আৰু কালি আকৌ বেয়া চেয়া নাপাওঁ আপোনালোকে বুজি পাইছে না আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব ভাল ভাল ভিডিঅ' পাই থাকিবৰ কাৰণে আৰু গাইছ এটা বস্তু পাহৰি গৈছিলোঁ চাপৰটো দিছিলোঁ আনটোক মই পানী দিয়া পাহৰি গৈছিলোঁ মানে পুৰণা পানী আমাৰ ছাগলে নাখায় মানে তাৰে কাৰণে এতিয়া মই নতুনকৈ পানীত দিব লাগিব সিহঁতক এনে বেলেগ ছাগালে চাপৰটো পানীত দিলে খায় আমাৰ ছাগালে আৰু পানী দিলে চাপৰ নাখায় শুদ্ধকৈ খায় আমাৰ ছাগালে চাপৰ আৰু গাইছ চব কাম চাম কৰিলোঁ আহি কিনে এতিয়া মজাকৈ গেমখন অন কৰিছোঁ আপোনালোকে টাইটেল থাম্বনেইল চাই কিনে গম পাইছে মানে মই কি ভিডিঅ' বনাই আছোঁ মই গম পোৱা নাই কিন্তু এই বক্সটো দেখা পাইছে না এই বক্সটো মানে সেই কৰিছোঁ এতিয়া গান বাজাওঁ মজাকৈ ব্লুটুথ কানেক্ট কৰোঁ এতিয়া গান শুনি অলপমান গেম খেলাওঁ দেখ গাইছ আৰু গাইছ এতিয়া ভাতিবিলা আহি এতিয়া ছাগাল বান্ধিব টাইম হৈছে এতিয়া মজাকৈ ছাগালকেইটা বান্ধো গোটাই এতিয়া দাম লাগছে ইয়াতে ৰগাইছ তাৰ কাৰণে লৈ লওঁ মজাকৈ ল'ম চব যাব মানে মজাকৈ আৰু গাইছ গোটাইকেইটা ছাগাল আহি গৈছে মজাকৈ বান্ধিলোঁ আৰু মোৰ ভাতিবিলাক কামটো মজাকৈ শেষ হ'ল এতিয়া থৈ লওঁ দৰ্জাখন দিওঁ এতিয়া আৰু কথা নাই আৰু ছাগাল পুৰা হেৰি গেলাক এখন দৰ্জাও দিওঁ আৰু দৰ্জা দিয়ে গেলা আৰু চাব পাৰে আমাৰ অমিতিয়া আহিছে অমিতিয়া আৰু গাইছ দিনটো ঘৰতে আছিলোঁ না এতিয়া গৈ দিলোঁ মানে মাৰ দাদা আহি পাইছে মজাকৈ পইচা 70 টকা এতিয়া গৈ দিলোঁ মানে কিবা এটা খাওঁ বস্তু লৈ ৰ'ব দিনটো এনেকৈ ভাল বস্তু খাওঁ নাই না আৰু অলপ যাব পাৰে তাৰে কাৰণে এতিয়া গাড়ীখন লৈ যায় কিনে চকৰ পৰা কিবা এটা লৈ খাওঁ বস্তু আৰু গাইছ মজাকৈ মই এফালে আহি গ'লোঁ ঘৰৰ পৰা ওলাই কিনে আৰু এতিয়া যাইছোঁ চক গিলি আৰু মজাকৈ গাইছ ঘৰ আহিলোঁ এতিয়া মজাকৈ খাম আৰু হিন্দি আৰু গাইছ এফালে মজাকৈ লৈলোঁ গধূলি মানে সদায় অনা যায় সদায় ৰেগুলাৰ এতিয়া মজাকৈ এক পিচ ল'ম আৰু এফালে ঠাণ্ডাটো খুলিছোঁ ঠাণ্ডা খাই আৰু গাইছ মোৰ ফেভৰেট চিপছ এইটোৱেই
আৰু গাইছ আজি ভিডিঅ'টো এইখিনিতে আছিল প্ৰায় আপোনালোকক মই দেখাব খুজিছিলোঁ মানে দিনটোত মই মা দেউতাৰ দ্বাৰা নাথাকিলে মই কি কৰি থাকোঁ চ' আৰু একেবাৰে সদায় ভিডিঅ' দিম তাৰে কাৰণে যি কৰোঁ চব দেখাওঁ আপোনালোকে যদি ভিডিঅ' চাই কিনে ভাল পাইছে তাৰ এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব যিহেতু ভাল ভিডিঅ' তেওঁ দিনে ভাল ভিডিঅ' তথাপিও মানে আজি কোনো নাই কাৰণ এনেকৈ বন্ধ থৈ দিলোঁ যিহেতু দিনটো এনে নেখাওঁ ভিডিঅ'টো আপলোডটো কৰি দিম যি হৈ দেখা যাব আৰু আপোনালোকে ভিডিঅ' চাই কেনে পাইছে ক'ব তো বাই বাই জয় অসম চেনেলটো ছাবস্ক্ৰাইব কৰিব কিন্তু বাই বাই